মোবাইল হেৰালে কি কৰিব? বেটাৰী বহুত গৰম হৈছে নেকি? ৰেকৰ্ড নকৰাকৈ ক'ত ৰেকৰ্ড হয় আপোনাৰ ফোন কল? ফোন নম্বৰ লুকুৱাই কল কেনেকৈ কৰিব? আহক শিকোঁ নৰ্থ ইষ্টাৰ্ণত। আপোনাৰ মোবাইলত IMEI অৰ্থাৎ ইণ্টাৰনেশ্যনেল মোবাইল ইকুইপমেণ্ট আইডেণ্টিটি নম্বৰ কেনেকৈ চাব? স্ক্ৰীনত দবাব *#06# আৰু আপোনাৰ IMEI নম্বৰ বিচাৰি পাব। এই IMEI নম্বৰ আপোনাৰ ফোনটো হেৰালে বা চুৰি হ'লে পুলিচে এই নম্বৰটো দিয়ে ট্ৰেক কৰে। আপোনাৰ মোবাইলত থকা আৰু এটা অপশ্যন হৈছে ***4636#*#* এইটো দবালে আপুনি আপোনাৰ ৱাইফাই ছিগনেল শক্তি, মোবাইলৰ ইউজ কিমান হৈছে আৰু বেটেৰীৰ তাপমাত্ৰা আৰু বেটেৰীৰ স্বাস্থ্য আপুনি বিচাৰি পাব। আপোনাৰ মোবাইলটো শ্ল' হৈছে নেকি? যদি শ্ল' হৈছে ***7780#*#* দবালে সকলো ধৰণৰ লিংক একাউণ্ট যেনে গুগল, ট্ৰুকলাৰ আদি ডিলিট আৰু এপসমূহৰ ডেটা ডিলিট হৈ যায়। আৰু ডিলিট হ'লে আপোনাৰ মোবাইলটো অলপ ফাষ্ট হ'ব। আৰু আপুনি যদি আপোনাৰ মোবাইলটো নতুনকৈ কিনি অনাৰ দৰে কৰিব বিচাৰে তেন্তে *2767*3855# এইটো যদি দবায় আপোনাৰ সকলো ধৰণৰ লিংক একাউণ্ট ডিলিট হোৱাৰ লগতে এপসমূহৰ ডেটা ডিলিট হোৱাৰ লগতে আপোনাৰ মোবাইলৰ ছফ্টৱেৰ নতুনকৈ ৰিইনষ্টল হৈ যাব। গতিকে এইটো কৰাৰ আগতে সাৱধান, কিয়নো আপোনাৰ ফোনত থকা সকলো ডেটা নাইকিয়া হৈ যাব আৰু ফোনটো কিনি অনাৰ দৰে হৈ পৰিব। আপুনি কল ৰেকৰ্ডিং বাটনটো নদবালেও কিছু ফোনত নিজেই কল ৰেকৰ্ড হৈ যায়। এই কল ৰেকৰ্ডখিনি চাবলৈ আপুনি ***8351#* দবাওক আৰু অন্তিম 20টা কলৰ ৰেকৰ্ডিং শুনক। এইটো সকলো ফোনতে উপলব্ধ নহ'বও পাৰে। আপোনাৰ যদি পাৱাৰ বটনটো বেয়া হৈছে বা পাৱাৰ বটনটো বহুত দবাই ৰাখিবলগীয়া হয় ফোনটো অফ কৰিবলৈ, তেন্তে আপুনি ****7594# দবালে পোনপটীয়াকৈ আপোনাৰ মোবাইলটো বন্ধ হৈ যাব। আপুনি যদি কাৰোবালৈ ফোন কৰোঁতে ফোন নম্বৰটোৰ আগত #31# দবাই কল কৰে, তেন্তে আপোনাৰ ফোন নম্বৰটো যিজনলৈ কল কৰিছে তেখেতে আৰু দেখা নাপায়। এয়া এণ্ড্ৰইড আৰু এপল ইউজাৰ সকলোৰে বাবে হয়। আমি উল্লেখ কৰা সকলো ট্ৰিক্স সকলো মোবাইলতে প্ৰযোজ্য নহ'বও পাৰে। গতিকে এবাৰ ট্ৰাই কৰি চাওক, কেনে লাগে জনাব। নৰ্থ ইষ্টাৰ্ণ চোৱাৰ বাবে ধন্যবাদ।